আজি দেখো আপোনাৰ মলিন বদন যুদ্ধত আমাৰ পৰাজয় হৈছে প্ৰিয়ে পৰাজয় হৈছে কিন্তু কেনেকৈ পৰাজয় হ'ল মই অস্বস্থাৰ লগত লাগি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল পহাৰে সকলো পলাল ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব আপোনাসকল ভালে থাকিলে গৌৰৱে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি মই দাদাৰ আগত কেনেকৈ মুখ দেখাম কিহেৰে প্ৰমোদ দিওঁ দাদা মই যদি গুৰু পুত্ৰৰ লগত লাগি নাথাকি কৰ্ণক পঠাবলৈ ভয় নালাগে স্বামী Sorry?